ৰুমৰ মোৰ এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটোৰ নাম ঘটনা। কবিতাটো নবকান্তবৰুৱা শিশু সাহিত্য সমগ্ৰ প্ৰথম খণ্ডৰ পৰা লোৱা হৈছে। কবিতাটো বহুত ফানি আৰু ইণ্টাৰেষ্টিং। অঘটন ঘটি গ'ল একেবাৰে হঠাতে, নুসুধিবা কেনেকৈ সাধাৰণ কথাতে। চাবা নেকি কি নহ'ল, চোৱাচোন তললৈ, চঠি হঠা কিয় হ'ল, মানা আছে ক'বলৈ। কুকুৰে আছিল ৰখি গৰাকীৰ পদূলি, বাদুলি লগ পালে মিলি হ'ল কুদুলি। কেটেলা পহুৱে আহি লগ ল'লে সিংহৰ, তেলাচিং নাম হ'ল সিয় ৰাজবংশৰ। চগৰাই জন্তুত চোৱাচন ধৰি লৈ, চৰাই উৰিব খোজে গৰু যায় বাৰীলৈ। মাছৰ মনত দুখ তাৰ কিয় ঠেং নাই, পহুৰ লগত মিলি শিং আৰু ঠেং পায়। পাৰৰ মূৰত আহি বহি গ'ল ছাগলী, তাৰ নাম থবা কি মই থল পাগলী।